নমস্কাৰ, মোৰ নাম শ্ৰীমতী লাৱণ্য বড়ো। আমাৰ এচিজিখন বৰশ্ৰী এচিজি চেল্ফ হেল্প গ্ৰুপ আৰু আমাৰ ভেৰগাঁও ব্লগ হয় আৰু আমাৰ ভিউৰ নাম চিজু ভিউ আৰু আমাৰ ক্লাষ্টাৰটোৰ নাম কনকলতা চিএলএ। তেনেকৈ মই বগৰী বিজনেছ কৰা 2015 পৰাই কৰি আছোঁ। মই বিজনেছ কৰোঁ, তেনেকৈ বগৰী আনো, অৰুণাচলৰ পৰা কমলা আনো, ভূটানৰ পৰা কমলা আনো, এনেকৈ বিজনেছ কৰি কৰি মই এতিয়া 2 বছৰ হৈছে মানে নতুন নিজে মই বগৰীৰ খেতি এতিয়া লগাইছোঁ 5 বিঘা বৰ্তমান মই বিক্ৰী কৰি এতিয়া মই 3 লাখমান পাইছোঁ। ভিউৰ আৰএফ পাইছোঁ, CF পাইছোঁ আৰু মই এক্সট্ৰাকৈ ভিউৰ পৰা পইচা 50,000 টকা লৈছিলোঁ। সেই 50,000 টকাটো মই এতিয়া বগৰীৰ খেতি মই লগাইছোঁ আৰু বগৰী খেতি বৰ্তমান মোৰ খৰচা গৈছে 80,000 মান গৈছে। এতিয়া আৰু বাকী মই এইটো আমাৰ এচিজি মেম্বাৰখন মই ইয়াতে কাম কৰি লগাই দিওঁ। সিহঁতেও মোৰ কিবা বাগানতে মই সিহঁতকো কাম কৰিব মানে লগাই আৰু এচিজি মেম্বাৰকেইটাকো। আৰু মোৰ বহুত খেতি এতিয়া মই তৰমুজ লগাইছোঁ 2 বিঘামান, আকৌ বেহৰ খেতি আছে, আলু অলপ লগাইছোঁ। মানে মোৰ IFC কামো বহুত মানে হেল্প কৰিছে আৰু বৰ্তমান IFC যিখিনি কিবাটো আছে মোক বহুত হেল্প কৰিছে। যিখিনি মানে গাছ কাটা আছে, তাৰপিছত ট্ৰেক্টৰ আছে, সেইকেইটা মোক বহুত হেল্প কৰিছে আৰু মানে খেতি কৰাত। মই তেনেকৈ মানে খেতি কৰি কিনি যিখিনি লাভৱান পাইছোঁ, মই সেইটো লগত ঘৰটো বহুত ধুনীয়াকৈ চলিব পাৰিছোঁ আৰু মই ভৱিষ্যতে ভাবিছোঁ যে আৰু বেছিকৈ মানে বহলাই কিনি কামটো কৰিব পাৰে, মই এইটোৱে মানে আশা কৰি আছোঁ। আৰু মই এইবাৰ মানে 2 লাখ যিখিনি মই পইচা পাইছোঁ আৰু বেছিকৈ লগাম বুলি ভাবিছোঁ। এতিয়া মই বৰ্তমান পটল লগাইছোঁ 1 বিঘামান হ'ব।